নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোলৈকে বিগ ফ্ৰেনৰ +1 ৰ বিগ ফ্ৰেনৰ ব্যৱহাৰ আৰু +2 ৰ বিগ ফ্ৰেনৰ ব্যৱহাৰ কৰি পেলাই কেনেকৈ অংকবিলাক সমাধান কৰে তাৰ ওপৰত অনুশীলন কৰিছিলোঁ আজিৰ এই ভিডিঅ'টোত আমি +3 ৰ বিগ ফ্ৰেন ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব পাৰি কেনেকৈ কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম আমি ইয়াৰ আগলৈকে পাইছিলোঁ +1 ৰ বিগ ফ্ৰেন -9 আৰু +10 তাৰমানে 1 স্থানত আপোনাৰ 9 মাইনাস হ'ব আৰু 10 স্থানত +10 হ'ব ঠিক তেনেকৈ +2 ৰ বিগ ফ্ৰেন আমি কি পাইছিলোঁ -8 +10 এটা আমি +1 আৰু +2 ৰ বিগ ফ্ৰেন ব্যৱহাৰ কৰি অংক কৰিবৰ কাৰণে যে ফৰ্মুলা লাগে এই ফৰ্মুলাটো আমি এটা পাইছিলোঁ হয়নে এতিয়া আমি +3 ৰ বিগ ফ্ৰেন ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত যেহেতু অনুশীলন কৰিম তাৰ সূত্ৰটো কি হ'ব তাৰ ফৰ্মুলাটো হ'ব +3 বিগ ফ্ৰেন হ'ল -7 +10 ঠিক আছে +3 বিগ ফ্ৰেন কি বিগ ফ্ৰেন হয় 3 হয় এটাকে +3 বিগ ফ্ৰেন 10 হ'বৰ কাৰণে আমাৰ ফৰ্মুলাটো কি হ'ব +3 বিগ ফ্ৰেন -7 সমান +10 যদি আমাক 3 যোগ কৰিবলৈ লাগে তেতিয়াহলে আমি কৰিব লাগিব কি -7 কৰিব লাগিব আৰু ইফালে 10 স্থানত এটা বিট ওপৰলৈ যাব মানে +10 হ'ব ঠিক আছে এতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিম তাৰ ওপৰত আমি অনুশীলন কৰোঁ আহক আমাৰ প্ৰথম প্ৰশ্নটো কি আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে 7 + 3 + 3 হয়নে 7 + 3 + 3 এটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন হয় এতিয়া এই প্ৰশ্নটো আমি এবাকাছ টুলছত সমাধান কৰোঁ আহক আমাক এবাকাছ টুলছত এতিয়া প্ৰথমতে কি লাগে 7 লাগে 7 লাগিলে আমি কি কৰিম 1 স্থানত আপাৰ বিট তললৈ আৰু লোৱাৰ বিট দুটা ওপৰলৈ হ'লনে এটা আমি 7 পালো এতিয়া আমি ইয়াৰ লগত কি প্লাস কৰিব লাগে 3 প্লাস কৰিব লাগে মানে যোগ 3 +3 কৰিব লাগে এতিয়া +3 কৰিবৰ কাৰণে ইয়াত আমাৰ তিনটা বিট আছে জানো ইয়াত আমাৰ দুটা বিট আছে হয়নে তাৰমানে আমি এই অংকটো ডাইৰেক্ট এতিয়া কৰিব নোৱাৰো তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি এই অংকটো স্মল ফ্ৰেন ব্যৱহাৰ কৰি পেলাই আমি সমাধান কৰিব পাৰো নেকি হেতু চাও তো স্মল ফ্ৰেন কি +3 স্মল ফ্ৰেন কি আছিল -2 + 5 ইয়াত তো -2 তো বাৰু হ'ব কাৰণ দুটা বিট আছে আমি -2 কৰিব পাৰিম কিন্তু +5 কৰিব পাৰিম নে নোৱাৰো কাৰণ তো কি +5 তো আগতে ইয়াত ব্যৱহাৰ হৈয়ে আছে হয়নে এটাকে এই অংকটো আমি স্মল ফ্ৰেন ব্যৱহাৰ কৰি সমাধান কৰিব নোৱাৰো কি আমি কি কৰিম এতিয়া আমি পোৱা আমাৰ এই দ্বিতীয় সূত্ৰটো বিগ ফ্ৰেন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ঠিক আছে আমি এতিয়া এই বিগ ফ্ৰেন ফৰ্মুলাটো ব্যৱহাৰ কৰিম বিগ ফ্ৰেন ফৰ্মুলাটো আমাৰ কি পাইছিলো +3 বিগ ফ্ৰেন কি হ'ব -7 আৰু +10 সেইকাৰণে আমি কৰিম কি এতিয়া -7 কৰিম ইয়াত 1 স্থানত -7 কৰিলো আৰু ইয়াত 10 স্থানত +10 হ'ল ঠিক আছে এতিয়া কি প্লাস কৰিব লাগে আমি ইয়াৰ লগত ইয়াত আমি আৰু 3 প্লাস কৰিব লাগে +3 কৰিব লাগে ঠিক আছে তে +3 কৰিবৰ কাৰণে আমি কৰিব পাৰিম না +3 1 স্থানত আমাৰ গোটেইটা বিটস তলতে আছে তাৰমানে +3 কৰিবৰ কাৰণে আমি এটো ডাইৰেক্ট কৰিব পাৰিলো হলনে আমি উত্তৰ কিমান পালো এতিয়া অংকটো 3 স্থানত এটা আৰু 1 স্থানত তিনটা মানে উত্তৰ আমি পালো 13 হয় আমাৰ এই প্ৰশ্নটো সমাধান হ'ল আমি आंसर পালো 13 ঠিক আছে আমি প্ৰথমটো প্ৰশ্ন বিগ ফ্ৰেন ব্যৱহাৰ কৰি সমাধান কৰিলো কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকে গম পাইছে অলপ এতিয়া এই পিছৰটো কৰো তেতিয়া আপোনালোকৰ কনসেপ্টটো আৰু অকমান ক্লিয়াৰ হ'ব এই প্ৰশ্নটো গম পাও এইটো প্ৰশ্ন কি আছে 6 + 3 + 3
6 যোগ 3 যোগ 3 ঠিক আছে এই প্ৰশ্নটি আহক আমি এবাকাস টুলছত সমাধান কৰোঁ আমি প্ৰথমতে কৰিম কি আমি এবাকাস টুলস প্ৰথমতে ক্লিয়াৰ কৰি লওঁ আমাৰ এবাকাস টুলস ক্লিয়াৰ হ'ল এতিয়া আমাক প্ৰথমতে কি লাগে প্ৰথমতে আমাক লাগে 6 মানে 6 লাগে ঠিক আছে 6 লাগে যে আমি কি কৰিম আপাৰ বিট তললে লোৱাৰ বিট এটা ওপৰলে আমাৰটো 6 হৈ গ'ল ইউনিট পইণ্টৰ ওচৰলে আপাৰ বিট লৈ আহিলো লোৱাৰ বিট লৈ গ'লো এটো আমি 6 পালো হয় 6 লগত আমি কি যোগ কৰিব লাগিব 6 লগত আমি 3 যোগ কৰিব লাগিব এটাকে 3 যোগ কৰিবৰ কাৰণে আমাৰ বিটস আছে নে বাৰু হয় আমাৰ এটো তিনটা বিটস আছে এটাকে আমি এই তিনটা বিটস আকৌ ওপৰলে দি দিলো হল এটাকে 6 যোগ 3 আমাৰ এতিয়ালৈকে হল এতিয়া আমি আকৌ কি কৰিব লাগে +3 কৰিব লাগে হয় নে এই +3 এতিয়া ডাইৰেক্ট হ'বলে বাৰু চাকছো +3 ডাইৰেক্ট কৰিব কাৰণে আমাৰ বিটস আছে নে বাৰু তলত আমাৰ তলত কোনো বিটস নাই এটাকে আমি +3 লেভেল ডাইৰেক্ট কৰিব নোৱাৰো হয় তেতিয়া আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে চাও স্মল ফ্ৰেন্ড ব্যৱহাৰ কৰি কৰিব পাৰো নেকি স্মল ফ্ৰেন্ড কি +5 হয় আপাৰ বিটস আহিব লাগিব +5 হ'ল আপোনাৰ স্মল ফ্ৰেন্ড কিন্তু স্মল ফ্ৰেন্ডটো ব্যৱহাৰ হৈ আছে আগৰ পৰা এটাকে স্মল ফ্ৰেন্ড ব্যৱহাৰ কৰি আমি অংকটো সমাধান কৰিব নোৱাৰো ঠিক আমি কি কৰিম এতিয়া +3 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব হয় আমি এতিয়া বিগ ফ্ৰেন্ডৰ সহায় ল'ব লাগিব বিগ ফ্ৰেন্ডৰ আমি এতিয়া সহায় ল'ম এই বিগ ফ্ৰেন্ডৰ আমি এতিয়া সহায় ল'ম এতিয়া বিগ ফ্ৰেন্ড কি 10 ফৰ্মুলাটো কি আছিল +3 বিগ ফ্ৰেন্ড -7 +10 হয় না তেকে আমি এতিয়া কৰিম এতিয়া আমি -7 কৰি লইলো -7 হ'ল আৰু 10 সদত এটা বিট ওপৰলৈ +10 হৈ গ'ল হয় না এতিয়া আমি উত্তৰ কিমান পালো 10 1 2 মানে 10 আৰু 2 কিমান হ'ল 12 হয় আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 12 এতিয়া আহিল আমাৰ অন্তিমটো প্ৰশ্ন আমি সমাধান কৰিম এই প্ৰশ্নটো আমি সমাধান কৰিম প্ৰশ্নটো কি আছে 4 যোগ 3 যোগ 3 4 + 3 + 3 হয় না এই প্ৰশ্নটো আমি এতিয়া সমাধান কৰিব লাগিব আহক আমি এই প্ৰশ্নটো আমি এবাকাস টুলছত সমাধান কৰো প্ৰথমতে আমি কি কৰিম এবাকাস টুলস আমি ক্লিয়াৰ কৰি ললো হল প্ৰথমতে আমি কি কৰিব লাগিব 4 কৰিব লাগিব 4 কৰিবৰ কাৰণে কি কৰিলো 4টা বিট উঠাই দিলো এটো 4 হৈ গ'ল হয় না এতিয়া আমি কি কৰিব লাগিব +3 কৰিব লাগিব হয় +3 কৰিব পাৰিম নে ইয়াত তিনটা বিট আছে না তলত নাই কি তাৰ মানে এটো আমি ডাইৰেক্ট কৰিব নোৱাৰো তে আমি প্ৰথমতে কি কৰিম প্ৰথমতে আমি স্মল ফ্ৰেন্ড ব্যৱহাৰ হয় নেকি চাম স্মল ফ্ৰেন্ড ব্যৱহাৰ হ'বনে হয় ইয়াত স্মল ফ্ৰেন্ড ব্যৱহাৰ হ'ব কাৰণ স্মল ফ্ৰেন্ডৰ ফৰ্মুলাটো কি আছিল +3 স্মল ফ্ৰেন্ডৰ ফৰ্মুলাটো আছিল -2 আৰু আপাৰ বিটস +5 তললে নামি আহিব হয় না বাৰু এটাকে আমাৰ স্মল ফ্ৰেন্ড ব্যৱহাৰ কৰি আমি খিলেকে কৰিলো হল এতিয়া আমি কৰিব লাগে কি আৰু 3 যোগ কৰিব লাগে হয় তে এই 3 যোগ কৰিবৰ কাৰণে আমি কৰিব পাৰিম নে বাৰু কাৰণ আমাৰ তলতো দুটা বিটস আছে লাগে আমাক তিনটা বিটস এটো আছে দুটা বিটস এটাকে এটো আমি ডাইৰেক্ট সমাধান কৰিব নোৱাৰো যেতিয়া ডাইৰেক্ট সমাধান কৰিব নোৱাৰি আমি কি কৰিম আকৌ আমি স্মল ফ্ৰেন্ড ব্যৱহাৰ হয় নেকি চাও স্মল ফ্ৰেন্ড ব্যৱহাৰ নহয় কাৰণ স্মল ফ্ৰেন্ড ব্যৱহাৰ আগতে হৈ আছে +5 টো তলত নামি আছে এটাকে স্মল ফ্ৰেন্ড ব্যৱহাৰ নহয় তেকে আমি কি কৰিম এতিয়া আমি বিগ ফ্ৰেন্ড ব্যৱহাৰ কৰিম এই বিগ ফ্ৰেন্ডৰ এই সূত্ৰটো আকৌ আমি ব্যৱহাৰ কৰিম এই সূত্ৰটো আমি আকৌ ব্যৱহাৰ কৰিম এই সূত্ৰটো কি আছে +5 ৰ বিগ ফ্ৰেন্ড মানে কি হ'ব +5 ৰ -7 +10 সেইকাৰণে আমি কৰিম কি দিয়া ইয়াত 1 সদত -7 কৰিলো আৰু ইয়াত +10 কৰিলো হল না আমাৰ অংকটো সমাধান হ'ল তে উত্তৰ আমি কি পালো 1 সদত কি আছে এটাও বিট নাই এটাকে এখানে 0 হ'ল এটো হ'ল 10 এটাকে উত্তৰ আমাৰ কি হ'ব 10 হল না বুজি পাইছিলে বাৰু
কেনেকৈ +3 বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি অংকবিলাক সমাধান কৰিব পাৰি আপোনালোকেও এনেকৈ এতিয়া কিতাপখন মেলি লওক কিতাপখনত যিখিনি +3 বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কৰিব লগা যিখিনি অংক আছে যিখিনি এক্সাৰসাইজ আছে সেই এক্সাৰসাইজখিনি আপোনালোকে কৰিবলৈ আৰম্ভ কৰক আৰু আপোনালোকৰ ছাত্ৰ-ছাত্ৰীকো সেই এক্সাৰসাইজখিনি বাৰে বাৰে কৰক যিমান পাৰে সিমান বাৰ কৰক যাতে +3 বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি যি অংকবিলাক কৰিব লাগে সেই অংকবিলাক কৰাৰ ক্ষেত্ৰত তেওঁলোক যাতে পাৰগত হৈ পৰে আৰু যেতিয়ালৈকে তেওঁলোকে +3 বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কৰিব লগা অংকবিলাকৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে পাৰগত হৈ নাযায় তেতিয়ালৈকে ইয়াৰ পিছৰ পৰ্যায়লৈ আপোনালোকে আগবাঢ়ি নাযাব ঠিক আছে ধন্যবাদ